ইটালীৰ বিখ্যাত গায়িকা জুলিয়া মাৰ্কিনৰ নাম আপোনালোকে নিশ্চয় শুনিছে। এক সময়ত তেওঁ নিজৰ কণ্ঠৰে লাখ লাখ অনুৰাগীৰ হৃদয় জয় কৰিছিল। 1955 চনৰ কথা। ইটালীৰ এখন সদাব্যস্ত চহৰ। মানুহবোৰ পিয়াদি ফুৰিছে, নিজৰ কামৰ কাৰণে নিজে নিজে ঘূৰি ফুৰিছে। এক কথাত মানুহৰ আচলতে জুম বান্ধিছে। আৰু হঠাতে সেই চহৰখনত জুলিয়া মাৰ্কিন আহি ওলালহি। আৰু তেওঁ যেতিয়া এনেকৈ অজস্ৰ মানুহৰ ভিৰ দেখিছে, মানুহৰ সমাগম দেখিছে, মানুহৰে একেবাৰে সেই চহৰ ভৰি পৰিছে, আৰু তেতিয়া তেওঁ হঠাতে নিজৰ শৰীৰৰ পৰা ব্ৰাটো খুলি পেলাইছে। আৰু যেতিয়া ব্ৰাটো খুলি পেলাইছে, খুলি পেলাই তেওঁ হাতেৰে দাঙি মানুহবোৰক মাতিবলৈ ধৰিছে যে মোৰ এই ব্ৰাটো বিক্ৰী কৰিম, আপোনালোক কোনোবা কিনিবলৈ আছে নেকি? আৰু এই কথাখিনি যেতিয়া জুলিয়া মাৰ্কিনে কৈছে, কোৱা মাত্ৰেই তেওঁৰ চাৰিওফালে থকা মানুহবোৰ একেবাৰে তেওঁৰ কাষ চাপি আহিছে। একেবাৰে হেতা ওপৰা লাগিছে, ঠেলা হেঁচা লাগিছে। আৰু যেতিয়া গোটেইখিনি মানুহ তেওঁৰ ওচৰলৈকে আহি জুম বান্ধিছে, তেতিয়া জুলিয়া মাৰ্কিনে কৈছে যে মোৰ এই ব্ৰাটো বিক্ৰী কৰিম, গতিকে আপোনালোকে যদি কোনোবাই কিনিব বিচাৰে তেতিয়াহ'লে কিনিব পাৰে। আৰু এই কথাখিনি কোৱাৰ লগে লগে সকলো মানুহেই, তাত উপস্থিত থকা প্ৰত্যেকজন মানুহেই জুলিয়া মাৰ্কিনৰ সেই ব্ৰাটো কিনিবলৈ আগ্ৰহী। আৰু এটা সময়ত এনেকৈ সেই গোটেইখিনি মানুহৰ মাজত জুলিয়া মাৰ্কিনৰ সেই ব্ৰাটোৰ দাম দৰ চলিছে। এজনতকৈ আনজন চৰা। এজনে যদি কিছু দামটো বঢ়াইছে, তেতিয়াহ'লে অন্য এজনে তাতকৈ বেছি বঢ়াইছে। আৰু এনেকৈ দাম দৰ চলি থাকোঁতে সামান্য এটা ব্ৰাৰ দাম $300 হৈছেগৈ। আৰু যেতিয়া $300 সেই ব্ৰাৰ দাম উঠিছে, তেতিয়া অকণমান সময়ৰ কাৰণে জুলিয়া মাৰ্কিন ৰৈ গৈছে। আৰু তেওঁ ৰৈ থাকোঁতেই তেওঁৰ ওচৰে পাজৰে থকা যিখিনি মানুহ আছিল, যিখিনি মানুহে তেওঁৰ সেই ব্ৰাৰ দাম দৰ কৰিছে, সেই মানুহখিনি উদ্দেশ্যে জুলিয়া মাৰ্কিনে কৈছে যে আচলতে মই এই ব্ৰাটো বিক্ৰী কৰিবলৈ আপোনালোকৰ ওচৰলৈকে অহা নাই। আচলতে আপোনালোকৰ মন মানসিকতা, আপোনালোকৰ চিন্তা চেতনাক জুখিবলৈহে মই ইমান মানুহৰ ভিৰৰ মাজতো এগৰাকী ছোৱালী হৈ নিজৰ শৰীৰৰ পৰা ব্ৰাটো খুলি লৈছোঁ। এতিয়া কথাটো হৈছে যে আপোনালোক সকলোৱে এই ব্ৰাটো কিনিবলৈ এজনতকৈ আনজন চৰা। এজনে যদি কিছু দাম দিছে, তেতিয়াহ'লে অন্য এগৰাকী তাতকৈ বেছি দিছে। অৰ্থাৎ মোৰ এই ব্ৰাটো ল'বলৈ সকলো মানুহে আগ্ৰহী। কিন্তু আচলতে মই এই ব্ৰা বিক্ৰী কৰিব খোজা নাই। কিন্তু আপোনালোকৰ সেই দাম দৰ দেখি, আপোনালোকৰ আচলতে উৎসাহ দেখি মই এটা কথাত আচৰিত হৈছোঁ, এটা কথাত হতভাগ হৈছোঁ যে এগৰাকী নাৰীৰ ব্ৰা কিনিবলৈ আপোনালোক সকলোৱে আগ্ৰহী। তাকো মোৰ সামান্য ব্ৰাৰ দাম আপোনালোকে $300 দিছে। কিন্তু একে সময়তে আপোনালোকৰ সন্মুখতে ৰাজপথত কাৰোবাৰ খাবলৈ নাই, পিন্ধিবলৈ নাই, থাকিবলৈ এখন ঘৰ নাই। তেওঁলোকক আপোনালোকে $1 কেতিয়াবা দিওঁতে নিজকে প্ৰশ্ন কৰিছে, দিওঁতে কৃপণালী কৰিছে। আৰু আপোনালোক সেই একেখিনি মানুহেই মোৰ এই ব্ৰাটো কিনিবলৈ আগ্ৰহী। গতিকে আপোনালোকৰ ওপৰত মোৰ ঘৃণা জন্মিছে যে আপোনালোকে এগৰাকী নাৰীৰ ব্ৰা কিনিবলৈ আগ্ৰহী, অথচ আপোনালোকৰ সন্মুখতে ৰাজপথত বহি থাকি যিসকল অঘৰী মানুহ আছে, তেওঁলোকে খোৱাৰ কাৰণে সংগ্ৰাম কৰিছে, জীয়াই থকাৰ কাৰণে সংগ্ৰাম কৰিছে, কিন্তু তেওঁলোকৰ প্ৰতি আপোনালোকৰ কোনো ধৰণৰ সহানুভূতি নাই। সেইকাৰণে আজি আপোনালোকৰ ওচৰত থিয় হৈ মই এগৰাকী মানুহ হিচাপে নিজকে লজ্জা অনুভৱ কৰিছোঁ, নিজেই লজ্জিত হৈছোঁ। গতিকে আপোনালোকে নিজেই নিজৰ মানসিকতা জোখক আৰু আহক
আমি প্ৰত্যেকেই এগৰাকী মানুহ হ'বলৈ যত্ন কৰোঁ। আৰু এই কথাখিনি যেতিয়া জুলিয়া মাৰ্কিনে কৈছে, তাত থকা প্ৰত্যেকজন মানুহেই তেতিয়া হতবাক হৈছে আৰু তেওঁলোকে ভবা ধৰণে যিবোৰ কথা তাৰ বিপৰীতে জুলিয়া মাৰ্কিনে তেওঁলোকক যি বাৰ্তা দিছে, সেই বাৰ্তাই তেওঁলোকৰ মন মানসিকতাক ক'ৰবাত চুই গৈছে। আৰু জুলিয়া মাৰ্কিনৰ সেই কথাখিনিয়ে মানুহৰ প্ৰতি তেওঁৰ যি দায়বদ্ধতা, মানুহৰ প্ৰতি যি তেওঁৰ সহানুভূতি আৰু মানৱতাৰ এক নিদৰ্শন সুন্দৰকৈ ফুটি উঠিছে।